কালি ৰাতি এটা সেলফি তুলিছিলে আজি ৰাতিপুৱা তাৰ লগত কি হ'ল গৈ এইটো বঙালমাৰা থানা আনান মিশ্ৰৰ সৈতে সেলফি তুলি বিপদত পৰিল এজন যুৱক। আনান মিশ্ৰৰ লগত সেলফি তোলাটোৱেই কাল হ'ল নেকি যুৱকজনৰ? কিয় সেলফি তুলি বিপদত পৰিল যুৱকজন? সবিশেষ জানো মোৰ নাম লৈ মোৰ ফটো দেখাই মোৰ কিছু কৰি যদি ক'ব না কি আমি ফোনত কথা পতাই দিছোঁ মই জেনেৰেলি সফটলি কথা পাতোঁ ফোনতো কৰিলে মোক ক'ব বহুতমান মানুহ দাদা কেনেকুৱা মই ক'ম হা ভাইটি ভাল চব ভাল কিন্তু ভাইটি নেক্সট মোমেণ্টত ডাণ্ডা খাব সেইটো মানে হে জানে তো সেইটো কৈছোঁ কিন্তু বুজি ৰাখিব লাগে ডোণ্ট গেট ইমপ্ৰেছড কি আমিতো পাব্লিক ছাৰ্ভিচো আছে পাব্লিকৰ মানুহ হয় তো আমিতো পাব্লিকৰ লগত ইণ্টাৰেক্ট কৰিম তো মই পাব্লিককে এৰি দিব নোৱাৰোঁ তো মোৰ কামটো হ'ল পাব্লিকক লৈ তো সেই টাইমত সেইটো জনে ফায়দা উঠোৱাৰ চেষ্টা কৰিবে আমাৰ অফিচাৰ স্মাৰ্ট আছে সব ট্ৰেইনড আছে তো সেইটো জানো পাব্লিক আৰু আপোনাকো সকলোক ৰিকুৱেষ্ট কৰিম কি সেলফি জনে ভাল মনত লৈছে থ্যাংক ইউ টু ইউ যেন বেয়া মনত হৈছে থ্যাংক ইউ টু ইউ অলসো আমাক ইজি হ'ব আপোনাক আইডেন্টিফাই কৰাত আৰু যে একটা এক্সাম্পল কালি হয়তো এই মানুহটো টিভিতো ওলাইছে সেলফি লোৱাটো আৰু যি বঙালমাৰা থানা কালি না ৰাত নেই ডে বিফোর ইয়েস্টারডে মানে নকল খোনার লগত জড়িত আছিল এক্স্যাক্টলি পুরানা পাপি হয় হ্যাঁ পুরানা পাপি হয় আর রাতিপুৱা মই কালি একটা অভিযান চলালো তো বাকি সারেন্ডার করার পিছত আৰু নাম ওলাল তাৰপিছত ময়ো গ'লো সব ৰেড ফেড কৰি আমি মানুহটো ধৰি আনিছোঁ ধৰি আনি যেতিয়া আহিছোঁ কৈছে মোক ছাৰ মই আপোনাৰ ফেন হওঁ ছাৰ মই আপোনাৰ লগত আপোনাৰ বহুত ভাল পাওঁ মই মোৰ ভাল পোৱা মানুহ সেইটো বেয়া কামটো নকৰে হা তো মানে উল্টা কথা তো কৈ তাৰপিছত মানে এক্সট্ৰাকে তাক অলপ এক্সট্ৰা মৰম দিব লাগে জনে বেছি ভাল মোক কয় মোক ভাল পাই বেয়া কাম কৰিলে তো সেইটো এটা এক্সট্ৰা লাগে তাক তো সেইকাৰণে এনেকুৱা তাৰ মৰম দিছোঁ আজি ভালকৈ মৰম হৈছে তাৰ আৰু তাৰপিছতে আৰু মানুহৰ নাম ওলাইছে